খুব চিন্তা কৰিবলগীয়া কথা, খুব ভাবিবলগীয়া কথা। যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বড়োসকলৰ আৱেগ, বড়োসকলৰ চিনাকি বাগৰুম্বাক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ কাৰণে প্ৰয়াস কৰিছিলে, সেইটো সময়ত অখিল গগৈয়ে মিয়াসকলৰ লাঠি নৃত্যক প্ৰচাৰ কৰি আছে সামাজিক মাধ্যমত। খুব ভাবিবলগীয়া কথা। বড়োসকলৰ ভূমিত যদি অখিল গগৈয়ে প্ৰৱেশ কৰে, চেণ্ডেলেৰে কোবাব লাগে অখিল গগৈ।